বাথৌ ধৰ্ম এই বাথৌ ধৰ্মৰ এটা আমাৰ মানে সম্পূৰ্ণ পূজা দিয়াৰ এটা প্ৰথা এটা নিয়ম সেইটো কেৰাই পূজাটো মাত্ৰ সিম্পল সেইটোৱে কথা যেনেকৈ আমাৰ হিন্দু ধৰ্মত বিশেষ কৰি আমি যদি ডাঙৰ পূজা বুলি কওঁ তেতিয়াহ'লে আমি সম্পূৰ্ণ ভাগৱত পাঠ কৰোঁ আৰু এই ভাগৱত পাঠত কেতিয়া কেতিয়া ঈশ্বৰে আমাৰ মাজত আবিৰ্ভাৱ হৈ পালে আমাক বচাইছিলে এই সংসাৰটো বচাইছিলে বা জগত কল্যাণৰ কাৰণে মানে আমাক সহায় কৰিছিলে এইবোৰ কথা ভাগৱত পাঠৰ দ্বাৰা আমাৰ প্ৰত্যেকজন ভক্তক মানে এটা অনুভৱ কৰায় ঠিক তেনেকুৱা ধৰণেৰে বড়োত বাথৌ ধৰ্মত আমাৰ বাথৌ বুঢ়াই যিটো মূল ঈশ্বৰ সৃষ্টিকাৰী আৰু সিয়ে চব বাথৌৱে চব বড়োসকলৰ এই বাথৌৰ লগতে অন্যান্য যিবিলাক দেৱ দেৱী আছে যাক বড়োসকলে পূজা কৰে এই খেৰাই পূজাৰ দিনা আমি সম্পূৰ্ণভাৱে চবৰ নামতে আমি মানে প্ৰসাদ দি দিওঁ আৰু চবকে আমি আমন্ত্ৰণ জনাওঁ আৰু সেই আমন্ত্ৰণ জনোৱাৰ মৰ্মে আমাৰ যিসকলক বড়োসকলে পূজা কৰে মেইন দেৱ দেৱীসকল বাথৌবোৰৰ লগতে তেওঁলোকে আহি ফালে আমাৰ মানে কি কয় দৌদিনী বুলি কয় তাত আহি ফালে মানে আপোনাৰ কি কয় আমাৰ শৰীৰত সোমাই যায় আৰু সোমাই ফালে তাৰ পিছত তেওঁলোকে নাচি বাগি খেৰাইৰ দ্বাৰা তেওঁলোকৰ দিয়া প্ৰসাদটো খাই যায় আৰু তাৰ পিছত তেওঁলোকে কিছুমান বাণী দি যায় আৰু তাত চবতকৈ মানে ভাল কথাটো হ'ল কি ইয়াৰ যিসকলে পূজা কৰে তেওঁলোকে বিভিন্ন ঈশ্বৰৰ পৰা মানে কিছুমান বিপদ আপদৰ পৰা পৰিত্ৰাণ পাবলৈ দিহা পৰামৰ্শ ল'ব পাৰে আৰু ঈশ্বৰে দেৱ দেৱীয়ে সেইদিনা সেইটো আমাৰ ভক্তসকলক ৰাইজক মানে দিহা পৰামৰ্শ দি যায় সেইটো আমাৰ কি কয় স্বয়ং দেৱতাসকলে আমাৰ খেৰাই পূজাত আহি যায় এইটোৱে মানে আমাৰ এটা অদ্ভুত মানে বড়োসকলৰ পূজা কৰাৰ এটা মানে কিবা আৰু কি কয় এইটো প্ৰক্ৰিয়া খেৰাই পূজাটো গতিকে খেৰাই পূজা বড়োসকলৰ বাথৌ ধৰ্মত ঈশ্বৰক পূজা কৰা দেৱ দেৱীক পূজা কৰা এটা সম্পূৰ্ণ পূজা অকল এই পূজাতে আমি সম্পূৰ্ণভাৱে চবকে আমি মানে কিবা কৰোঁ মানে কি কয় প্ৰসাদ দি ফালে আমন্ত্ৰণো জনাওঁ পূজা কৰোঁ আৰু আমন্ত্ৰণ কৰা মৰ্মে আমাৰ যিটো খেৰাই যিটো ষ্টেজত আমি দেখুৱাওঁ আচলতে ইয়াৰে এই খেৰাইবিলাক হ'ল দেৱতাসকলৰ আৰু সেইটো দেৱতা খেৰাই বেলেগ বেলেগ সেইমতে দেৱতাই আহি এই খেৰাইৰ দ্বাৰা নাচি বাগি গুচি যায় আৰু নাচাটো সেইকাৰণে আমি কওঁ যে মানুহৰ শৰীৰত সোমাই দেও উঠে আৰু শৰীৰত সোমাই ফালে এইটো নৃত্যটো কৰে খেৰাই নৃত্য গতিকে খেৰাই নৃত্যটো হ'ল ঈশ্বৰৰ দান দেৱতাসকলৰ পৰা দান বড়োসকলৰ খেৰাই নৃত্যটো সেইটোৱেই খেৰাই পূজা স্যার অহাকালি কোকৰাঝাৰ মানে দিছপুৰ হ'বলৈ গৈ আছে আৰু এটা হিষ্ট্ৰিকেল কেনে অনুভৱ স্যাৰ না এইটো ভাল অনুভৱ আৰু মই মোৰ ব্যক্তিগত জীৱনত আটাইতকৈ সেয়া এটা মানে মোৰ ভাল দিন বুলি মই ক'ব লাগিব কাৰণ প্ৰথম অসম বিধানসভাৰ বাহিৰত হ'ব আৰু সেইটোও আমাৰ BTCৰ যি বিধানসভা কক্ষ তাতে হ'ব গতিকে সেইটো মই অধ্যক্ষ হৈ থকাৰ সময়ত হোৱাটো মোৰ কাৰণে সৌভাগ্যৰ কথা মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আমাৰ গভৰ্ণৰ আচাৰ্য ডাঙৰীয়াকো মই সেইটোৰ কাৰণে ধন্যবাদ জনাইছোঁ